হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৌতি তৰাৰ ধাৰাবাহিকখন আপোনালোকে হয়তো নিশ্চয় চাই ভাল পায়। এই পৌতি তৰাৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবৰ বাবে বহুতো বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো নিভানৰ মাকে অনুভূতিক কথা শুনাই থকা দেখিবলৈ পাব যে তুমি বোলে আজিকালি গাড়ী চলাইহে ঘৰ চলোৱা, এতিয়া বিয়াৰ পিছত কোনখন ঘৰ চলাবা সেইটো সোধা দেখিবলৈ পাব। বিন্দুৱে দদায়েকক ৰভাৰ তলিত বিচাৰি নাপায় দেউতাকক সুধিব যে নিভান ক'ত, আৰু তেতিয়াই অলপ সোৱাদ দোৱা লাগিব, আৰু শেষত হোমৰ গুৰিত নিভান দৰাৰ সাজত দেখিবলৈ পাব। সঁচাকৈ বাৰু নিভান আৰু অনুভূতিৰ বিয়াখন সুকলমে পাৰ হ'বনে? জানিবৰ বাবে আজিৰ খণ্ডটো চাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।